আজি হৈছে ৰাখি বন্ধন পৃথিৱীৰ সকলো বন্তি আৰু বাক আমাৰ অসম্প্ৰ ইউটিউব পৰিয়ালৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো তোমালোক যতে থাকা সুখত থাকিবা হাঁহি থাকিবা কাৰণ তোমালোকৰ মুখত হাঁহি থাকিলেহে আমি জীৱনত সুখী হ'ব পাৰিম লগতে সকলো ল'ৰাক এটা অনুৰোধ কৰিছো জীৱনত কোনো ছোৱালীক কেতিয়াও কষ্ট নিদিবা কাৰণ ছোৱালী হৈ জন্ম হোৱাটো ইমান সহজ নহয় ছোৱালীৰ নিজা কোনো ঘৰ নাই হয় স্বামীৰ ঘৰ নহলে দেউতাৰ ঘৰ কিন্তু তেওঁলোকৰ নিজা কোনো ঘৰ নাই আৰু এইটো নিয়ম কোনে কৰিছে যে ছোৱালী নিজৰ ঘৰ এৰি পেলাই বেলেগৰ ঘৰত যাব লাগিব এইটো নিয়ম জুনে বনাইছে তেওঁ নিশ্চয় বহুত নিষ্ঠুৰ মানুহ আছিল কাৰণ নিষ্ঠুৰ নহলে কোনোবাই কাৰোবাৰ ছোৱালী বেলেগক গতাই দিব পাৰে নেকি কিন্তু কি কৰো উপায় নাই নিয়মটো যেতিয়া পূৰ্বপুৰুষৰ পৰা চলি আহিছে গতিকে আমিও মানি চলিব লাগিব সবকা कहना है एक हजारों में मेरी बहना है নমস্কাৰ বন্ধু বান্ধৱী সকল অসম্প্ৰ ইউটিউব চেনেলৰ নতুন এটা এক্সাইটিং ভিডিও লৈ আপোনাক স্বাগতম জনাইছো আজি হৈছে দেওবাৰ আৰু আজি হৈছে আমাৰ প্ৰশ্ন উত্তৰৰ খিতান আপোনালোকে সপ্তাহৰ মূৰত মোক যিবিলাক প্ৰশ্ন কৰে সেইবিলাক মই দেওবাৰ এটা ভিডিওৰ জৰিয়তে আপোনালোকৰ উত্তৰবিলাক দিও আৰু যদি আপোনাৰ মনতো কিবা প্ৰশ্ন আছে তেতিয়াহলে যিকোনো ভিডিওৰ তলত যাওক গৈ পেলাই #ASKS লিখি পেলাই আপোনাৰ প্ৰশ্ন কৰক অহা সপ্তাহত আপোনাৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে চেষ্টা কৰিম সো দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো আজিৰ প্ৰথম প্ৰশ্নটো লিখিছে জুছ মাৰাক তেওঁ লিখিছে মই এটা লেনোভো মোবাইল কিনিছিলো আজিৰ পৰা 10 মাহ আগত কিন্তু বৰ্তমানে মোবাইলটো কেতিয়াবা চাৰ্জত লগালে মানে চাৰ্জ ফুল নহয় বহুত সময় লাগে আৰু তাৰ মেইন কাৰণটো হৈছে মোবাইলটোৰ অৰিজিনাল চাৰ্জাৰটো সাগে তুমি হেৰাই দিছা যাৰ কাৰণে এনেকুৱা প্ৰবলেম ফিল হৈ আছে বেলেগ এটা চাৰ্জাৰ দি চাৰ্জ দিছা বা অৰিজিনাল চাৰ্জাৰ দি কিন্তু চাৰ্জ দিবা নহলে চাৰ্জাৰ এটা কিনি লবা যেটো অৰিজিনাল হয় এটো চাৰ্জাৰৰ প্ৰবলেম মোবাইলৰ প্ৰবলেম নহয় ইয়াৰ পিছত লিখিছে আজিবুৰ দেৱান তেওঁ লিখিছে দাদা মোৰ মোবাইলটো J2 2016 কিনিছিলে ওয়াইফাই কাম নকৰে যদি অকল ওয়াইফাই কাম নকৰে তেতিয়াহলে সেটিংত কিবা প্ৰবলেম হৈছে আৰু যদি ওয়াইফাই লগত ব্লুটুথ আৰু মোবাইল ডাটা কাম নকৰে তেতিয়াহলে ইয়াৰ সিস্টেম যেটো হেতু নষ্ট হৈ গৈছে ঠিক কৰাই লবা ইয়াৰ পিছত লিখিছে ৰকি টিভি তেওঁ লিখিছে যাক মনে মনে বেছি গুৰুত্ব দিও আৰু বেছি কৈ ৰেসপন্স দিও সেই মানুহজনে মোক গুৰুত্ব আৰু ৰেসপন্স কিয় নিদিয়ে মানুহে সন্মান নিবিচাৰে আজিকালি তুমি কাকো সন্মান দিব নালাগে কাকো ৰেসপন্স দিব নালাগে যাক বেছিকৈ গুৰুত্ব দিবা তেওঁৰ ওচৰত তুমি গুৰুত্বহীন হৈ যাবা গতিকে এতিয়াৰ পৰা সন্মান দিয়া বন্ধ নিজে নিজৰ ৰাস্তাত চলা তেওঁ ৰাস্তাত চলিবলৈ দিয়া যেতিয়া তোমাৰ দৰকাৰ অনুভৱ কৰিব তেতিয়া তোমাৰ ওচৰত ঘূৰি আহিব ইয়াৰ পিছত লিখিছে টেকনিক্যাল আসাম তেওঁ লিখিছে দাদা মোবাইলৰ স্ন্যাপড্ৰাগন প্ৰসেসৰটো কেনেকৈ অলপ জনাই দিয়াচোন প্লিজ বৰ্তমান সময়ত যিমান মোবাইলৰ প্ৰসেসৰ আছে আটাইতকৈ ৰজা হৈছে স্ন্যাপড্ৰাগন হাবাবিৰ কিৰিন আছে স্যামসাঙৰ এক্সিনো আছে বা মিডিয়াটেক আছে এবিলাকতকৈ স্ন্যাপড্ৰাগন হৈছে বহুত ভাল তাৰ কাৰণটো হৈছে ইয়াৰ অপটিমাইজেশন বা ইয়াৰ ব্যালেন্স যেটো হেতু বহুত ভাল আৰু আমাৰ ভাৰতবৰ্ষত বৰ্তমানে স্ন্যাপড্ৰাগনৰ মূল্য বহুত বেছি ইয়াৰ পিছত লিখিছে মন্টু তেওঁ লিখিছে আসামত যদি NHPC হৈ যায় তাৰ পৰা কাৰেন্ট দিবনে নিদিয়ে প্ৰথমে সকলোকে জনাই দিও NHPC হৈছে এটা পাৱাৰ প্লান্ট যেটো উত্তৰ লখিমপুৰত অৱস্থিত বৰ্তমানে কাম চলি আছে আৰু এটো যদি সম্পূৰ্ণ হৈ যায় অসমত পাৱাৰ দিবনে নিদিয়ে এটো হৈছে কোম্পানীৰ বা চৰকাৰৰ নিৰ্ণয় এটো মই কলে দিব বা নিদিয়ে তেনেকুৱা কোনো কথা নহয় তথাপি হোপফুলি দিব পাৰে ইয়াৰ পিছত লিখিছে ফাহাদ তাসিন ৰহমান তেওঁ লিখিছে সালাম তুমি সৌদি আৰবত নে ডুবাইত থাকা মই সৌদি আৰবত থাকো আৰু এই কথাটো মই বহুবাৰ ভিডিওত কৈছো কিন্তু মানুহে সৌদি আৰব আৰু ডুবাই দুখন একে বুলি ভাবে সেই কাৰণে এতিয়া মই বৰ্তমানে ডুবাইত থাকো বুলি কওঁ কিন্তু মই সৌদি আৰবত থাকো ইয়াৰ পিছত লিখিছে আনাৰুল ইছলাম তেওঁ কৈছে যে Honor 7C 4GB মোবাইলটা কিনিব বিচাৰে এই মোবাইলটো ঠিকে আছে নে নাই মোবাইলটো নাম্বাৰ 1 মোবাইল হয় কিন্তু কিনাৰ সময়ত বয়ল্টি আছে নে নাই সেইটো চাই লবা ইয়াৰ পিছত লিখিছে আসামিজ ইউটিউবাৰ এলেক্স তেওঁ লিখিছে ব্ৰ মই লাইভত কমেন্ট দিব নোৱাৰো আপোনালোকে লাইভত আহিলে মই কমেন্ট দিব নোৱাৰো প্লিজ হেল্প কৰিব আনসাৰ দিবচোন এটো ইউটিউবৰ এটা মিস্টেক হয় তুমি ইউটিউবৰ হেল্পত গৈ পেলাই এটা মেইল কৰি দিবা তেওঁলোকক ঠিক কৰি দিব ইয়াৰ পিছত লিখিছে টেকনিক্যাল আসাম তেওঁ লিখিছে দাদা মই মোৰ বেংক একাউণ্টত কিমান টকা আছে মোবাইলৰ জৰিয়তে কেনেকৈ চেক কৰিব পাৰিম মোক তেওঁ বহুত আগৰ পৰা টপিকৰ ওপৰত মেসেজ কৰি আছে মই কিন্তু ভিডিও কিয় বনোৱা নাই এতিয়া কথা হল তোমাৰ কোন বেংকত একাউণ্ট আছে তুমি প্ৰথমে বেংকৰ লগত আলোচনা কৰা তেওঁলোকৰ নেট বেংকিং আছে নে নাই বা SMS ৰ জৰিয়তে তুমি চাব পাৰা আৰু যদি নেট বেংকিং আছে তেওঁলোকৰ পৰা সিস্টেমটো লোৱা তুমি ইয়াত তোমাৰ একাউণ্ট মোবাইল নাম্বাৰ দি লগইন কৰিব লাগিব এইবিলাক WhatsApp আৰু Facebook নহয় যে যেতিয়া মন যায় তেতিয়া লগইন কৰিবা এইবিলাক হৈছে সেনসিটিভ মেটাৰ ইয়াৰ পিছত লিখিছে বাবু আহমদ তেওঁ লিখিছে আজিকালি নিউ মোবাইল কিনিলে কিছুমান মোবাইলত হেডফোন কিয় নিদিয়ে তাৰ দুটা কাৰণ হৈছে প্ৰথম কাৰণ যেটো হেতু হৈছে কোম্পানীয়ে নিজৰ মোবাইল বিলাক কম দামত বিক্ৰী কৰাৰ বাবে হেডফোন এটাৰ দাম যদি 500 টকা হয় তেতিয়াহলে মোবাইলৰ দামতকৈ 500 টকা বেছি ল'ব লাগিব আৰু যদি হেডফোন নিদিয়ে তেতিয়াহলে 500 টকা ইয়াত বাছি গল আৰু দ্বিতীয় কাৰণ যেটো হেতু হৈছে হেডফোন যদি তেওঁলোকে বেলেগকৈ বিক্ৰী কৰে তেতিয়াহলে তেওঁলোকৰ বেলেগকৈ লাভ হয় ইয়াৰ পিছত লিখিছে শৰীফুল ইছলাম তেওঁ লিখিছে দাদা প্ৰপৰচনেল জিমেইল আইডি মানে কি মোবাইল নাম্বাৰ হয় নে পিন কোড হয় জিমেইল আইডি মানে জিমেইল আইডি না মোবাইল নম্বৰ না পিন কোড যেটোৰ পিছফালে gmail.com লিখা আছে সেইটো হৈছে প্ৰপৰচনেল জিমেইল আইডি ইয়াৰ পিছত লিখিছে বদৰুদ্দিন তেওঁ লিখিছে মোৰ এখন বেংক একাউণ্ট আছে কিন্তু ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ নাই মই আছো কুৱেটত এতিয়া ৰেজিষ্টাৰ্ড কেনেকৈ কৰিম
কোনো বেংকে আজিলৈকে অনলাইনত মোবাইল ৰেজিষ্টাৰ কৰাৰ সুবিধা দিয়া নাই, কাৰণ আজিকালিৰ যুগত ইণ্টাৰনেট বেংকিংৰ যুগত মোবাইল নাম্বাৰৰ দ্বাৰা আমি সকলো লেনদেন কৰিব লগা হয়। গতিকে এই ক্ষেত্ৰত যদি অনলাইনত দি দিয়ে তেতিয়াহ'লে থাৰ্ড পাৰ্টিয়ে মোবাইল নাম্বাৰটো এণ্টাৰ কৰি পেলাই তোমাৰ পইচা খৰচ কৰিব পাৰিব। গতিকে যেতিয়ালৈকে তুমি বেংকত আহি চহী নকৰিবা তেতিয়ালৈকে তোমাৰ মোবাইল নাম্বাৰ ৰেজিষ্টাৰ নহয়। তুমি যেতিয়া ছুটীত আহিবা তেতিয়া বেংকত যোৱাৰ পিছত তোমাৰ মোবাইলটো ৰেজিষ্টাৰ কৰিব পাৰিবা। ইয়াৰ পিছত লিখিছে কিতাপ পালি। তেওঁ লিখিছে মোৰ মোবাইলটো 100% চাৰ্জ থাকিলেও ছুইচ অফ হৈ পৰে, আকৌ নিজে নিজে অন হয়। অন হোৱাৰ পিছত চাৰ্জ 0 হৈ যায়। মোবাইলটোৰ বেটাৰী বেকআপ একেবাৰে নাই। তুমি মোবাইলটো এবাৰ ফৰ্মেট মাৰিবা, যদি ইয়াৰ পিছতো ঠিক নহয় তেতিয়াহ'লে নতুন বেটাৰী এটা কিনি ল'বা। ইয়াৰ পিছত লিখিছে চন্দন শৰ্মা। তেওঁ লিখিছে দাদা মোৰ মোবাইলটো বেটাৰী খুলিলে চাৰ্জ কমি যায় কিয়? বেটাৰী কিবা বেয়া হৈছে নেকি? ক'বচোন প্লিজ। যদি খোলাৰ পিছত চাৰ্জ কমি যায় তেতিয়াহ'লে তুমি ঘৰত থ'লেও চাৰ্জ কমিব। বেটাৰী বেকআপ একেবাৰে নাইকিয়া হৈ গৈছে, বেটাৰী এটা নতুনকৈ কিনি ল'বা। ইয়াৰ পিছত লিখিছে টেকনিকেল ৰংগীয়া। মই আপোনাৰ চেনেলৰ এটা এপ বনাইছোঁ, এপটো ৰিভিউ কৰিব নেকি? মোক লিংকটো দিবা, মই প্ৰথমে এপটো চাব লাগিব, ইয়াৰ পিছত ৰিভিউ কৰাৰ কথা আহে। ইয়াৰ পিছত লিখিছে শৰীফুল SJF। তেওঁ লিখিছে মই জানুৱাৰীৰ পৰা কুৱেশ্যন কৰি আছোঁ কিন্তু আনচাৰ পোৱা নাই। বাপৰে, তোমাৰ ধৈৰ্য কিন্তু মানিব লাগিব। জানুৱাৰীৰ পৰা কুৱেশ্যন কৰি আছা আৰু মই তোমাৰ কুৱেশ্যনটো চাব পৰা নাই। চোৱা মই কিমান কেনেকুৱা ধৰণৰ মানুহ হওঁ। ঠিক আছে বাৰু, আজি তোমাৰ কুৱেশ্যনটো চালো। এতিয়া তোমাৰ কুৱেশ্যন কি আছে? তুমি কুৱেশ্যন লিখাই নাই। ইয়াৰ পিছত লিখিছে নয়ন ৰাজ। তেওঁ লিখিছে দাদা মোৰ মোবাইলটো কিনিব 4 দিন হৈছে, আপডেট দিব আছে, মই আপডেট দিলোঁ। দিয়াৰ পিছত মাজে মাজে ইউটিউবটো নচলে কিয়? মোবাইলৰ আপডেটৰ লগত ইউটিউবৰ কোনো সম্পৰ্ক নাই। যদি মোবাইলৰ ইণ্টাৰনেট বেয়া থাকে তেতিয়াহ'লে ইউটিউব নচলে। গতিকে তোমাৰ মোবাইলৰ ইণ্টাৰনেট শ্ল' হৈছে বা বেয়া হৈছে, ইণ্টাৰনেট ঠিক কৰা ইউটিউব চলিব। ইয়াৰ পিছত লিখিছে মহম্মদ বাহাৰুদ্দিন। তেওঁ লিখিছে ব্ৰাদাৰ আই টেক কেমটেক্স পেট্ৰকেমিকেল ডিষ্ট্ৰিবিউটাৰ ইন গুৱাহাটী, হাউ গেট মোৰ কাষ্টমাৰ প্লিজ এডভাইজ মি। ব্ৰাদাৰ, আজিকালি ব্যৱসায়ত মাৰ্কেটিং লাগে। তোমাৰ মাৰ্কেটিং যিমান ষ্ট্ৰং হ'ব তোমাৰ কাষ্টমাৰ বেছি হ'ব। তোমাৰ তলত চাব ডিষ্ট্ৰিবিউটাৰ থাকিব, ৰিটেইলাৰ থাকিব, ইয়াৰ ভিতৰত শ্বপকিপাৰ থাকিব। তেওঁলোকক তুমি ডিছকাউণ্ট দিয়া, তেওঁলোকৰ লগত মাৰ্কেটিঙৰ বিষয়ে আলোচনা কৰা। আৰু আজিকালি চাবা চিপছৰ পেকেটত মাল থাকে ইমান, কিন্তু হাৱা থাকে বেছি, পেকেটটো খোলা থাকে। গতিকে তোমাৰ ব্যৱসায়ত তুমি যিমান হাৱা সোমাব পাৰিবা, মাৰ্কেটিং যিমান ষ্ট্ৰং কৰিব পাৰিবা, তোমাৰ কাষ্টমাৰ বেছি হ'ব। ইয়াৰ পিছত লিখিছে চন্দ্ৰকান্ত ৰ। তেওঁ লিখিছে আপুনি ডুবাইত আছে যদি টেকনিকেল গুৰুজীক লগ পাইছে নেকি? প্ৰথম কথাটো হ'ল টেকনিকেল গুৰুজী আৰু মোৰ মাজত থকা দূৰত্ব হৈছে 350 কিলোমিটাৰ। আৰু দ্বিতীয় কথা হৈছে মই ইয়াত এজন ইউটিউবাৰ হিচাপে নহয়, এজন শ্ৰমিক হিচাপে আছো। মই মোৰ কাম লৈ ব্যস্ত। ইউটিউবটো যদি টাইম পাওঁ তেতিয়া মই ভিডিঅ' আপলোড কৰোঁ। আৰু আজিলৈকে মই কাকো বিচাৰি যোৱা নাই। যদি কেতিয়াবা দৰকাৰ হয় তেতিয়াহ'লে নিশ্চয় লগ কৰিম বাৰু। ইয়াৰ পিছত লিখিছে বিতুপন সোণোৱাল, তিনিচুকীয়া আছাম। তেওঁ লিখিছে মই নকিয়া 3 মোবাইল ইউজ কৰি আছোঁ, অলপ টাইম ব্যৱহাৰ কৰাৰ লগে লগে জুইৰ দৰে গৰম হৈ যায়, ইয়াৰ কাৰণটো কি? কম দামী মোবাইলত কি হয়, অপটিমাইজেশ্যন যিটো প্ৰচেছাৰ আৰু ছফ্টৱেৰৰ লগত যিটো অপটিমাইজেশ্যন, এইটো ইমান কাম নকৰে। গতিকে মোবাইল গৰম হয়। আৰু যিমান ইলেক্ট্ৰিক ডিভাইচ আছে সকলো গৰম হয়। তুমি যদি আইফোনো মোবাইল কিনা তেতিয়াহ'লেও মোবাইল গৰম হ'ব। কম বেছি সকলো মোবাইল গৰম হয়। মোবাইল গৰম হ'লে ইমান চিন্তা কৰিব নালাগে। ইয়াৰ পিছত লিখিছে সাদ্দাম হুছেইন। তেওঁ লিখিছে চিম ইমাৰ্জেঞ্চি কিয় হয়? চিম ইমাৰ্জেঞ্চি নহয়, মোবাইল ইমাৰ্জেঞ্চি হয়। যেতিয়া মোবাইল আৰু চিমৰ মাজত কমিউনিকেট নহয় তেতিয়া মোবাইলটো ইমাৰ্জেঞ্চি হৈ থাকে। আৰু ইমাৰ্জেঞ্চি কি বা ইমাৰ্জেঞ্চি কিয় হয় ইয়াৰ ওপৰত এটা ভিডিঅ' বনোৱা আছে মোৰ চেনেলত, তুমি সেই ভিডিঅ'টো চালে গম পাবা। ইয়াৰ পিছত লিখিছে এম সাদিক মামুদ। তেওঁ লিখিছে দাদা ইনষ্টাগ্ৰাম একাউণ্ট এটা ডিলিট কৰিব পৰা নাই। কিয় ডিলিট কৰিব বা ইনষ্টাগ্ৰাম একাউণ্ট? আজিৰ যুগত আটাইতকৈ পপুলাৰ ছ'চিয়েল ছাইট। আৰু ইনষ্টাগ্ৰাম একাউণ্ট তুমি ইনষ্টাগ্ৰাম এপৰ পৰা ডিলিট কৰিব নোৱাৰিবা। তাৰ বাবে তুমি মোবাইলৰ ব্ৰাউজাৰত যাবা, গৈ পেলাই instagram.com-ত লগ ইন কৰিবা, মোবাইলটো ডেস্কটপ মোডত ৰাখিবা। ইয়াৰ পিছত তাত লগ ইন হ'বা, হোৱাৰ পিছত ডিলিট একাউণ্ট আছে, তাত যোৱাৰ পিছত তুমি ডিলিট কৰিব পাৰিবা। আজিৰ ভিডিঅ'ত ইমানখিনিয়ে আছিল। যদি আপোনাৰ মনত কিবা প্ৰশ্ন আছে তেতিয়াহ'লে মোক কৰক, #SKS লিখি পেলাই। মই অহা সপ্তাহত আপোনাৰ প্ৰশ্নৰ উত্তৰ দিম। আৰু ভিডিঅ'টো চাই যদি আপোনাৰ ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব। আৰু যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ৰঙাৰ য'ত ছাবস্ক্ৰাইব লিখা আছে তাত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আপুনি হাঁহি থাকক, ধেমালি কৰি থাকক, কাৰণ জীৱনটো অকল দুদিন, আৰু কৈ থাকক জয় আই অসম।